হেল্ল' গাইজ, গুড মৰ্ণিং। মই গৈ আছোঁ আজি নাওবৈচা হাই ছেকেণ্ডেৰী স্কুলৰ ওচৰত। তাত মুকলি বিহু পাতিছে, তাকে চাবলৈ গৈ আছোঁ। তাত আজি ৰাকেশ দা, বেহৰবাৰী আউটপোষ্টৰ ৰাকেশ দা অহা কথা আছে, তাকে এবাৰ লগ কৰি আহোঁ। চাই থাকিব আপোনালোকে। ফাইনেলি মই আহি পাই গ'লোঁ এয়া আমাৰ হাই ছেকেণ্ডেৰী স্কুল প্ৰাংগণৰ লগতে মুকলি বিহু পাতিছে অভিযাত্ৰী যুৱ সংঘৰ সৌজন্যত। তাকে মুকলি বিহু চাবলৈ আহিলোঁ, তাকে আপোনালোককো দেখাম, আপোনালোকেও চাই থাকিব। এয়া আমাৰ ওচৰতে, বেছি দূৰ নহয় এয়া হাই ছেকেণ্ডেৰী, আমাৰ গাঁৱৰ পৰা মোটামুটি 3 কিলোমিটাৰ। আহি পালোঁহি, এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, এয়া চাই থাকিব। এয়া মই সোমাই গৈ আছোঁ, এয়া হাইৱে কিনাৰতে পতা হৈছে। এয়া বেনাৰ মাৰি থোৱা আছে, চাই লওক আপোনালোকে। অভিযাত্ৰী এই উদ্যোগত কহুৱা গছ তলৰ মুকলি বিহু, ইয়াত লিখি থোৱা আছে। তাৰপিছত এয়া ৰাইজ গোট খাইছে। বেহৰবাৰী আউটপোষ্টৰ ৰাকেশ দা আজি উপস্থিত থাকিব আমাৰ এই মঞ্চত। সকলোৰে পৰিচিত ৰাকেশ দা, আপোনালোকক লগ কৰাই দিম, চাই থাকিব।
মোৰ কথা শুনি পাইছেনে নাই আপোনালোকে মই ধৰিব পৰা নাই এয়া দেখি পাইছে আপোনালোকে ৰাকেশ দা মঞ্চৰ ওপৰত আছে তাকে ৰাকেশ দা এয়া সকলোৰে মৰমৰ ৰাকেশ দা তেখেতে মঞ্চৰ ওপৰত এয়া দেখা পাইছে আপোনালোকে তেখেতে বক্তব্য ৰাখিছে মঞ্চৰ ওপৰত শুনিছে আপোনালোকে চাই থাকক সকলোৱে মৰম দিব 3 দিনৰ পিছতে গোটেই ডাল মামৰে খাব তোমাৰ মৰমতে অহা যোৱা কৰোঁতে তোমাৰ মৰমতে অহা যোৱা কৰোঁতে তোমালোকৰ পদূলি দুবৰিব মৰিলে তোমালোকৰ পদূলি দুবৰিব মৰিলে মৰমৰ অভাৱত অহা যোৱা কমিলে মৰমৰ অভাৱত অহা যোৱা কমিলে মৰি যোৱা দুবৰি পুনৰ গজি উঠিলে পুনৰ গজি উঠিলে হেল্ল' গাইছ আপোনালোকে চাই থাকক এয়া হৈছে আমাৰ হাই ছেকেণ্ডেৰী স্কুলৰ ফিল্ড আমি এইখন স্কুলতেই হাইস্কুল পঢ়িছিলোঁ এই ফিল্ডৰ কাষতেই আজি মুকলি বিহু পতা হৈছে তাকে চাবলৈ আহিলোঁ এয়া দেখা পাইছে আপোনালোকে এয়া ৰাকেশ দা ইয়াৰ পৰা বিদায় লৈছে তেখেতে এতিয়া যাবগৈ তেজপুৰত আৰু প্ৰগ্ৰেম আছে বুলি কৈছে সেয়েহে তেখেতে ওলাইছে যাবলৈ ৰাকেশ দা বিদায় দিছে